এই টেমাটোতে বস্তু এটা ৰাখিছোঁ, ময়ো চাওঁ আৰু আপোনালোককো দেখুৱাওঁ বুলি ভাবিছোঁ। ইউটিউবত ভিডিঅ' চাই থাকোঁতে এটা ভিডিঅ' পাইছিলোঁ যে আপেলৰ গজালি কেনেকৈ উলিয়ায়। তাকে চাই মই ভাবিলোঁ ময়ো ট্ৰাই কৰি চাওঁ, হয়নে নহয়, মানে গজালি ওলাই নে নোলাই চাওঁ বুলি। আৰু একদম সম্পূৰ্ণ আজি 15 দিন হ'ল, ভাবিছোঁ টেমাটো খুলি চাওঁচোন গজালি ওলাইছেনে নাই ওলোৱা। গতিকে আপোনালোকেও চাই থাকক ভিডিঅ'টো শেষলৈকে, ময়ো চাওঁ গজালি ওলাইছেনে নাই ওলোৱা। মানে কটনৰ কাপোৰ এখনত আপেলৰ গুটি 3টা পানী অকণমান তিয়াই এই টেমাটোত 15 দিন ৰাখিবলৈ দিছিলোঁ। আৰু ঠিক তেনেকৈ মই এই টেমাটোত 15 দিন ৰাখিলোঁ, পানী অকণ তিয়াই লৈ। আৰু এতিয়া চাওঁচোন গজালি ওলাইছেনে নাই ওলোৱা। এয়া ওচৰৰ পৰা দেখুৱাই দিছোঁ। আজি সম্পূৰ্ণ 15 দিন হোৱাৰ পিছত মই এয়া খুলিছোঁ, ৰিজাল্ট এয়া ওলাইছে। 2টা গুটি নোলালে বাৰু, কি কাৰণত গজালি নোলালে নাজানো, কিন্তু এইটো গজালি ওলালে এটা, দেখিছেনে কি ধুনীয়াকৈ গজালিটো ওলাইছে। আৰু মই ভিডিঅ'টোত চোৱাৰ দৰে মানে যেনেকৈ গুটিটো পচাইছিলে ঠিক তেনেকৈ মই পচাই থ'ম। এয়া দেখিছেনে।